দেন ফার্স্ট পোলিং সেকেন্ড থার্ড তেনেকে আমি এটা টিম বনাই আছো অলরেডি দে আর ইন দ্য ফিল্ড আমার টিমতে বুথ লেভেল অফিসার আছে আশা কর্মী আছে অঙ্গনবাদী আছে ভিলেজ গাঁওবুঢ়া সরকারি গাঁওবুঢ়া এন্ড ইন সাম কেসেস যত আছে বিজেপি পার্টিও আছে সো সেইখিনিকে আমার টিম আমার ইয়াতে অল টুগেদার 638 polling stations are there in the district. That means আমি 425 polling station আছে হাওড়াঘাট আৰু এই আমাৰ ডিফু মিলি আৰু 213টা polling station আছে বকাজান এলএসসি তো এই সব মিলিয়ে 638 polling stationতে আমাৰ সেইখিনিকে পাৰ্টি অলৰেডি ইন দ্য ফিল্ড আছে আমাৰ সাৰ্ভে চলি আছে হৰ ঘৰ দস্তাক কাৰণে এই টিমবিলাক ঘৰ ঘৰ গৈ মানুহখিনি ভ্যাকসিনেশন দিয়ে আছে আগতে এটা পুলিং জায়গাতে বহি মানুহখিনি আহিব দিছিল ইয়াতে তেতিয়া আসলে 283 টিমস led by আশা কর্মী বাট এতিয়া পুলিং বুথ ওয়াইজ মানুহখিনি ঘৰ ঘৰ যায় সেইখিনি কি ভ্যাকসিনেশন দিব লাগে আমাৰ এতিয়ালৈকে অল টুগেদাৰ আমাৰ ভোটাৰ লিষ্ট মতে ইলেক্ট্ৰাল ৰোল মতে এট দ্য বিগিনিং অফ দ্য মান্থ এতিয়া আসলি 4,44,828 electors কিন্তু আমাৰ এইটো টোটাল electors তাৰ মাজতে কেইটামান আমাৰ ভোটাৰ লিষ্টতে ইলেক্ট্ৰাল ৰোল থাকিলে সব বাহিৰতে আছে যেখিনি চাকৰিয়াল হোক ষ্টুডেন্ট হোক some of them are outside কেইটামান কোভিড পজিটিভ হৈছে 3 মাহ কাৰণে ল'ব নোৱাৰে তেওঁলোকে ভ্যাকসিন ল'ব নোৱাৰে আৰু some of them already they have taken vaccination from neighboring district কিবা কাৰণে হোক অহা যাওয়াতে হোক আৰু some of the one category this pregnant women and lactating mothers আমাৰ তো 16,628 মান আছে তো সেইখিনি কি গভৰ্ণমেণ্টে অপশনটো দিছে after counseling if they take the vaccination very good they should take it কিন্তু যদি কোনবা জন কই যে নহয় মই কেইমাহমান পিছতে লম তেতিয়ালে that is also acceptable so সেইখিনি সব মাইনাস কৰি আমাৰ total eligible population for vaccination is 4,23,320 তো ইয়াতে এটা কথা আমি ক'ব পাৰো আমাৰ এতিয়ালৈকে যিখিনি ভ্যাকসিনেশন কৰিছে এইটো কোভিড পোর্টাল এটা আছে আমি এইটো এক্সাক্ট ফিগাৰ পাওঁ সেইমতে ক্যালকুলেশন কৰিলে আমাৰ যিমানখিনি মানুহ লৈছে সেইটো কৰিলে আৰু ব্যালেন্স থাকি যায় এই 4,23,320 পৰা আমি আজি তাৰিখতে 43,492 মান eligible people are left unvaccinated তেওঁলোকে এটা ভ্যাকসিনেশন হ'ব পাৰে ইয়াতে মই জাস্ট এটা কথা কৈ থৈ দিম এই ফিগাৰটো স্লাইটলি ভেৰিয়েবল প্লাস মাইনাস হ'ব পাৰে 2000 3000 4000 কাৰণটো কিয় এইবিলাক আমি ঘৰতে অফিসতে বহি কৰি ক্যালকুলেট কৰা ইমানখিনি মানুহ মৰিছে ইমানখিনি এতে একচুয়াল ফিলতে যেতে আমাৰ টিমে যাব তেওঁলোকে ৰিপৰ্টটো পোৱাৰ পিছতে ফিগাৰটো অলপ চলপ দেৰ ইজ প্লাস মাইনাস অলপ হ'ব তো সেইখিনি কি মোৰ প্ৰগ্ৰাম আৰু আপোনালোকক মই আপিল কৰি আছো কাৰ্বি আংলং ডিস্ট্রিক্ট হিসাবে আমাৰ ভ্যাকসিনেশন ৰেটটো খুব পুৱাৰ আছে আমি we were the last but gradually we have caught up and as on date আমি 90% vaccination হৈছো as per the state government figure মতে central অলপ ডিফাৰেন্স আছে হেতু state government reconcile কৰিব তো 90% হৈছে আৰু আপোনালোকে মিডিয়া মতে মিডিয়া পাৰ্সনস থ্ৰুতে গাঁৱতে হোক সৰৰ টাউনৰ গলি যিখিনি মানুহ এতিয়ালৈকে ভ্যাকসিন লোৱা নাই মই তেখেতসকলক আপিল কৰি আছো যে they should come forward and take vaccination and as CM has pointed out Omicron variant to আহিছে তো হেতু যদি কাৰণে থাৰ্ড ওয়েভ আহিলে আমাৰ যদি আনভ্যাকসিনেটেড মানুহখিনি কাৰণে বহুত বিপদ হৈ যাব এই কাৰণে মই আপোনালোকৰ থ্ৰুতে আপিল কৰি আছো ইলেকশন যেছনা আমাৰ 300